নমস্কাৰ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন জব ইনফৰমেশ্যনৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্টত জনাব যে আপোনালোকে কোন জিলাৰ পৰা চাই আছে। ডিষ্ট্ৰিক্ট ৱাইজ জব ইনফৰমেশ্যনৰ ভিডিঅ' যদি লাগিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু মই সেই হিচাপত আপোনালোকৰ কাৰণে ভিডিঅ' বনাম। তো ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰিব। আহক এতিয়া আৰম্ভ কৰোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কেইটামান পোষ্ট মুকলি হৈছে। পিয়ন আৰু ক্লিনাৰ চাফাই কৰ্মচাৰী, পিয়নৰ কাৰণে 3টা, ক্লিনাৰ বা চাফাই কৰ্মচাৰীৰ কাৰণে 2টা। তো এইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু পিয়নৰ কাৰণে ইয়াতে পোষ্ট হৈছে 3টা আৰু ক্লিনাৰ বা চাফাই কৰ্মচাৰীৰ কাৰণে 2টা। ইয়াতে পিয়নৰ কাৰণে কেটেগৰী আনৰিজাৰ্ভৰ কাৰণে 2টা আৰু OBC বা MOBC ৰিজাৰ্ভৰ কাৰণে 1টা। ইয়াতে চেলাৰী 2টাৰে 12,000ৰ পৰা আৰম্ভ কৰি 52,000লৈকে থাকিব। গ্ৰেড পে 3,900 আৰু চাফাই কৰ্মচাৰীৰ পোষ্টটো 2টা আৰু 2টাও আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। টাৰ্ম আৰু কণ্ডিশ্যন এইটো যে কেণ্ডিডেটছবোৰ ইণ্ডিয়ান হ'ব লাগিব, মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 হ'ব লাগিব। ক্লাছ 8ৰ ওপৰো যদি কোৱালিফিকেশ্যন আছে তেওঁলোক ইলিজিবল নহয়, তেওঁলোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰে। কেণ্ডিডেটছৰ ভেলিড এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাৰ্টিফিকেটটো থাকিব লাগিব আৰু কেণ্ডিডেটছৰ এজ হ'ব 18ৰ পৰা আৰম্ভ কৰি 40 ইয়াৰ্ছৰ ভিতৰত আৰু এজ ৰিলেক্সেশ্যন এটা থাকিব। এপ্লিকেশ্যনবোৰ আপোনালোকে 25 জুনৰ আগত জমা দিব আৰু যদি কিবা পষ্টেল ডিলে হৈ যায় আপোনালোকৰ এপ্লিকেশ্যনবোৰ তেনেহ'লে অথৰিটিয়ে সেইবোৰ ৰেছপনচিবিলিটি নলয় আৰু ট্ৰেভেল এলাৱেঞ্চ আৰু ডিয়াৰনেছ এলাৱেঞ্চ নিদিয়ে আপোনালোকে যেতিয়া ইণ্টাৰভিউত আহিব। আৰু কেণ্ডিডেটে যদি তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ বা কিবা এটা ৰং ইনফৰমেশ্যনছ দিছে তেনেহ'লে এপ্লাই কৰা সময় বা পিছত জুডিচিয়েল একশ্যনো ল'ব পাৰে। ইলিজিবল কেণ্ডিডেটছবোৰ আপোনালোকে অফিচিয়েল ৱেবছাইট তিনিচুকীয়া ডিষ্ট্ৰিক্ট জুডিচিয়াৰী এইটো ৱেবছাইটত আপোনালোকে চেক কৰি থাকিব আৰু কোনো ধৰণৰ ছেপাৰেট কল লেটাৰ দিয়া নহ'ব। তেনেহ'লে তেতিয়া আপোনালোকে ডেইলি ৱেবছাইটটো চেক কৰিব। ফাইনেল ছিলেকশ্যনটো বেছ কৰিব ভাইভাৰ মাৰ্কছৰ ওপৰত আপোনালোকক এটা ইণ্টাৰভিউ ল'ব, সেইটো বেচিছত আপোনালোকক ছিলেকশ্যন কৰা হ'ব। আপোনালোকে কেনেকৈ এপ্লাই কৰিব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া পিন 786126 আছাম এড্ৰেছত এনভেলপত ভৰাই কিনে আপোনালোকে পোষ্টেলৰ যোগেদিও দিব পাৰে আৰু কিন্তু এনভেলপৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পোষ্টৰ নামটো অলপ ভালকৈ লিখি দিব চিনি পোৱাকৈ। আৰু আপোনালোকে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়া আছামৰ তাতে গৈ কিনে ড্ৰপ বক্সত আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব। আপোনালোকে এতিয়া কি দিব লাগে। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপ টু ডেট হ'ব লাগিব, এটা ভেলিড কণ্টেক্ট নাম্বাৰ থাকিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, self attested photocopies of all testimonials of educational qualification, age, experience, caste certificate, employment exchange certificate এই গোটেইবোৰৰ এটা ফটোকপি দিব লাগিব আৰু লগতে 2টা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো দিব লাগিব। লেটেষ্ট কোৱালিফিকেশ্যনৰ বিষয়েও চেল্ফ ডিক্লেৰেশ্যন এটা দিব লাগিব। যদি কিবা এটা ইনকমপ্লিট এপ্লিকেশ্যন বা ডুপ্লিকেট এপ্লিকেশ্যন পোৱা গৈছে 2টা বা তাতকৈ বেছি তেনেহ'লে আপোনালোকক তেতিয়াই ৰিজেক্ট কৰা হ'ব। ফৰ্ম ফিল আপ কৰাৰ টাইমত আপোনালোকে ভালকৈ আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনবোৰ সঠিকভাৱে দিব যাতে একো প্ৰব্লেম নহয় পিছলৈকে। কাৰণ কি এইটো গ্ৰেড 4ৰ কাৰণে এটা ভাল অপৰচুনিটি জব হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অনেক ধন্যবাদ। এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব। লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব। ধন্যবাদ।